নমস্কাৰ সকলোকে শান্তিচিতা চেনেলৰ অনিতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু সেইটো হৈছে APRO গাৰ্ডছমেন আৰু SPO সকলৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। ইয়াৰ আগতে DGP মহোদয়ে হওক বা অন্য নটিছসমূহত কেৱল AB আৰু UB ৰিটেন এক্সামৰ কথাহে কোৱা হৈছিলে, কিন্তু বৰ্তমান SLPRB ৱেবছাইটত যোনটো নটিছ আহিছে সেই নটিছটোত ক্লিয়াৰলি দিয়া আছে যে ABUBৰ লগতে গাৰ্ডছমেন SPO আৰু APRO সকলৰ একেলগতে ফেব্ৰুৱাৰী মাহত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে সকলোৰে অপেক্ষাৰে ৰৈ থকা ABUBৰ লগতে APRO গাৰ্ডছমেন আৰু SPO সকলৰো ৰিটেন ডেট আহি গ'ল। গতিকে আপোনালোকে সকলোৰে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকে প্লিজ মোক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা গম পাই থাকে। আপোনালোকৰ সুবিধাৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই থাকোঁ, যাতে আপোনালোকে মোৰ পৰা কিবা এটা ইনফৰ্মেশ্যন পায়। সেইকাৰণে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই আপোনালোকক কিবা অকণমান হ'লেও সহায় কৰিব পাৰোঁ। আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।